হেল্ল' মোৰ মৰমৰ ই ৰিক্সা ভাই বন্ধুসকল, আপোনালোকে দেখা পাইছে এইখন মই সম্পূৰ্ণ নতুনকৈ ই ৰিক্সা এখন আহিছে। এইখন সম্পূৰ্ণ পিছৰ চকাৰ ছাৰ্ভিচিং কৰিম। এতিয়া আপোনালোকে চাই থাকিব। সম্পূৰ্ণ কম খৰচাত মই এইখিনি গাড়ীখন বনাই দিয়াৰ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। গোটেইখিনি ফুল ছেটআপ মই সম্পূৰ্ণ পিছৰ চকাৰ গোটেইখিনি দেখুৱাই দিম। ভিডিঅ'টো চাই থাকক আপোনালোকে। মোৰ তাত কিন্তু সম্পূৰ্ণ ই ৰিক্সাৰ সকলো ধৰণৰ পাৰ্টছ এভেইলেবল আছে। দেখা পাইছে এইটো পিছৰ চকা সম্পূৰ্ণ ছাৰ্ভিচিং কৰা যাব। মোৰ তাত বন্ধুসকল এই দুখন গাড়ী যে আছে, দুখন গাড়ী, এখন মোৰ নিজৰ হয় আৰু এখন বেলেগ এজনৰ। ব'লক এতিয়া যিখন ভাল কৰিব দিছে সেইখনৰ দেখা পাইছে। এয়া আমাৰ মেকানিক লাগি গৈছে। এয়া পুলাৰ লগাইছে চকাত। পুলাৰ লগাই ড্ৰাম পুলাৰ লগাই ড্ৰামটো খোলা হ'ব। ড্ৰামটো খোলা হোৱাৰ পিছত বাকী ভিতৰৰ ব্ৰেক শ্বুখিনি উলিওৱা যাব। আপোনালোকে জানে যে মোৰ নিজস্ব দোকান নাই, মই ঘৰতে গাড়ীসমূহ বনাওঁ। আপোনালোকে মন গ'লে আপুনি মোৰ ঘৰত আহিব পাৰে। মোৰ হালৈপাৰা চেনী বাগিচা চকৰ ওচৰতে। এয়া দেখা পাইছে ড্ৰামটো খোলা গ'ল। এতিয়া আমি ড্ৰামটো খুলি তাৰ পৰা ব্ৰেক শ্বুখিনি উলিয়াম। সম্পূৰ্ণ ঘৰতে একদম গোটেইখিনি যোগাৰ পাতি লৈ মই কৰিছোঁ, ঠিক গাড়ী বনাব আৰম্ভ কৰিছোঁ। এই দেখা পাইছে ড্ৰামটো খুলিলোঁ। এতিয়া ব্ৰেক শ্বুখিনি খুলিম। আপোনাৰ নইজ প্লাছেদি আমি চাবিকেইটি উলিয়াই ল'ম। ব্ৰেক শ্বু আপোনালোকে বেলেগত লগালে অলপ হ'লেও আপুনি বেছি ভৰিব। মোৰ তাত লগালে আপুনি কমেও 50 টকা হ'লেও কম পাব আপুনি, ব্ৰেক শ্বুৱে হওক বা যিকোনো পাৰ্টছতে হওক। দেখা পাইছে এতিয়া আমি ব্ৰেক প্লেটটো খোলাৰ পিছত আমি এক্সেলডাল উলিয়াই ল'ম। অইল সমস্যাটো হৈছিল কি এইখনৰ গোটেই অইল লিক হৈ অইল চিলৰ পৰা ডাইৰেক্ট অইল চকাত পৰি আছিল। সেইটো কাৰণে আমি চেক কৰি চাম যে অইল চিল বেয়া হৈছে নে আপোনাৰ বেয়া হৈছে, আপোনাৰ বিয়াৰিং বেয়া হৈছে। আপোনালোকে 12-13 ৰেঞ্চেদি আমি ব্ৰেক প্লেটৰ নাটকেইটা খুলি ল'ম। হৈ গ'ল আমাৰ সম্পূৰ্ণ ক্লিয়াৰ। আপোনালোকে দেখা পাইছে। আগলৈকে মোৰ এনেকুৱা ই ৰিক্সাৰ ভিডিঅ' আপোনালোকে পাই থাকিব। ভিডিঅ'
সমূহ চাই থাকিব আপোনালোকে। ধন্যবাদ।